হাই হেল্ল' নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। সকলোকে ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আন্তৰিক শুভেচ্ছা যাচিলোঁ। মা লক্ষ্মীৰ কৃপা আৰু আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি ঐশ্বৰ্য আৰু তাৰ সফলতা তাৰে কামনাৰে আই লক্ষ্মী শ্ৰীচৰণত সেৱা জনাইছোঁ। লক্ষ্মী পূৰ্ণিমা হ'ল এই বছৰটোৰ 12টা পূৰ্ণিমাৰ ভিতৰত আটাইতকৈ ডাঙৰ পূৰ্ণিমা। পুৰণি আখ্যান মতে এই দিনটোতে লক্ষ্মী মাতাৰ সৃষ্টি হৈছিল। আনহাতে আন এটা আখ্যান মতে আজিৰ দিনটো এনেকুৱা এটা সংযোগ য'ত চন্দ্ৰমা সেইদিনাখন চন্দ্ৰমা আজিৰ দিনটোত 16 কলাৰে বিভূষিত হৈ থাকে। আজি এনেকৈয়ে আমাৰ ঘৰত অনুষ্টুপীয়াকৈ মা লক্ষ্মীৰ পূজা আৰাধনা কৰা হৈছিলে।